Welcome back to my YouTube channel PJD vlog. So বহুত দিনৰ মূৰত ব্লগ এটা বনালো বহুত দিন হ'ল ব্লগ চলাই একো বনোৱা নাই আজি অলপ ভাবিলো পথাৰলৈ যাওঁ আমাৰ এই যেতিয়াৰ পৰা ৰুইছিলো তেতিয়াৰ পৰা আজি এতিয়ালৈকে যোৱাই নাই আজি একবাৰ চাই কিনে আহোঁ যায় সো ব্লগ আমিও চাওঁ আপোনালোকেও চাওক কেনে হৈছে খেতি নে কি কয় আমি 3 ইডিয়ট ওলাই দিলো পথাৰলৈ আৰু ইহঁতে বোলে পথাৰ ৰিলছ বনাবহে যাব দেই মই আকৌ পথাৰত খেতি চাবহে যাম ব্লগ আৰু যাওঁ পথাৰলৈ বুলি গাঁৱৰ ভিতৰ ৰাস্তাৰে এনেকৈ মই যাব লাগিব ইফালে গ'লে অলপ চৰ্ট হয় আৰু আমাৰ পাৰ্টনাৰ থন পাৰ্টনাৰে গা ধুই কিনে পুৰা আহি আছে পাৰ্টনাৰ গাটো থলি আৰু এতিয়াহে দিনটো মই আৰু ইয়া গা চা ধুই কিনে ৰেডি আৰু এতিয়া আবি চাবা যাবি আৰু ফাইনেলি দে তো ফাইনেলি বহুতখিনি খোজকাঢ়ি আহি পাওঁ হৈছোঁ আৰু পথাৰখন আমাৰ ঘৰ নিচিনা খুজিব নালাগে ৰাস্তাৰে হয় আকৌ এয়া চাওক ধুনীয়া ৰাস্তাৰে হয় পথাৰখনখন যাওঁ চাওঁ কিবা হৈছে খেতি নে পকাইহে হৈছে কম পোৱা নাই আৰু এতিয়া চাব আহিছোঁ ফাইনেলি পথাৰ পাই গ'লোঁ আমাৰ পথাৰৰ ওচৰতে আছে এইটো মন্দিৰ শিৱ মন্দিৰ বাবা জিকাত আৰু এইখন পথাৰ চাই লওঁ নামি কিনে ফাইনেলি এতিয়া আমি পথাৰৰ আলিৰ মাজে গৈ আছোঁ এই ফাইনেলি চাওক না ধানৰ গেৰ ওলাইছে ৱাও ধান কিন্তু মজা হৈছে দেই এয়া চাওক চাৰিওফালে ধানৰ গেৰ ওলাইছে কাটিব পৰা হ'ব আৰু 2 দিন পিছত ৱাও চাওক ৰ'ব ওলাইছেনে নাই এইখিনিতো ওলাইছে আগৰখিনি ওলাইছেনে নাই চাই লওঁ নাই ইয়াতো কি ধুনীয়া ধান ওলাইছে চবতে ওলাইছে ধান চাওক এয়া আমাৰ ইহঁত এই তাতে আছে ধান চাই কিনে আৰু মই সিহঁতৰ পৰা অলপ দূৰত আহিছোঁ মই বাকীবিলাক চাবলৈ সিহঁত তাতে আছে পানী খুচিব ইচ্ছা নাই বোলে সিহঁতৰ মই পানীৰ মাজে আহি আছোঁ আৰু এয়া ফাইনেলি আমি ধান চাই ল'লোঁ ধান গোটেইখিনি ধুনীয়াই হৈছে আৰু ইয়াৰ পৰা ওলাই দিওঁ বহুত গৰম লাগিছে ইয়াত বাপ তামাম গৰম আৰু ধানদুলিৰ পৰা ওলাই দি কিনে আপোনালোকৰ ৰাস্তা লগ পাই আছোঁ ৰ'ব নহ'লে পূৰা আলিৰ পৰা পৰি যাব লাগিব আমাৰ এইজনী হৈছে দীঘলী বাই পূৰা আগত নাচাকিয়া দীঘলকৈ খোজটো দি আমাৰ এইটো হৈছে চুটি বাই পূৰা পিছত আৰু মই মাজত এতিয়া তিনিওটাই যাই আছোঁ আৰু ধুনীয়াকৈ বোলা এইখন সৰু সুৰা এখন পাহৰে এতিয়া আমি উঠি দিওঁ ইয়াৰ ওপৰত এই দীঘলী বাই উঠিল এইয়া মই উঠিলোঁ আমাৰ এই চুটি বাই এইবাৰ চুটি বাই পাল্লা চাব দেই চুটি বাই কেনেকৈ উঠিব এয়া চুটি বাই উঠা এয়া তাই তলাই আছে তাই দেহাটোৱে দাঙিব নোৱাৰে ইমান হৈ ৰৈছি চাওকচোন এয়া চাওক এয়া চুটি বাই উঠিছে আৰু লাহে ফাইনেলি আৰু ফাইনেলি আমি ঘৰ পাই গ'লোঁ আৰু এতিয়া সিহঁতৰ ঘৰত থৈ কিনে মই চকৰ পিনে ওলাই যাওঁ আৰু ফাইনেলি বাইকখন উলিয়াই দিলোঁ আৰু এতিয়া জনাম চকলৈ যাম ব'লক ফাইনেলি আমি জনাম চকা পাই গ'লোঁ আৰু জনাম চকৰ পৰা আমি চিধা যাম তাত গাড়ীখনত তেল ভৰাবলৈ চাওকচোন গাড়ীখন অকণমানো তেল নাই আধা পামান ভৰাই আহোঁ যায় আৰু হয়নে আৰু এতিয়া আমি পেট্ৰল পাম্প পাই গ'লোঁ এইটো হৈছে আমাৰ পেট্ৰল পাম্প আৰু তেলটো ভৰাই লওঁ এইবিলাকতো মাটি দি পেলাইছে সেইটো খুন্দি কিয়া তেলটো ভৰাই ল'লোঁ আৰু তেলটো ভৰাই কিনে এতিয়া গৈ থাকোঁ ৰ'ব ক'লৈ যাওঁ এই চানা খাওঁ এই ফাষ্টফুড খাওঁ এতিয়া আমি ফাষ্টফুড খাই যাওঁ ইয়াত এখন দোকান পৰা দেখা পাই গৈছোঁ আৰু মই তেলটো ভৰাই কিনে ডাইৰেক্ট ঘৰলৈ আহিলোঁ আৰু ক'তো নৰখিলোঁ একো ব্লগ চলগো নবনালোঁ চ' যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু সৰু চাই ব্লগ এটা বনাই দিলোঁ আৰু